बिहिरा बियाब इउपिपिएल ब्लक कमिटिनि आफादगिरि जगदीश सरकारिया असन्मान खालामनो नाजागासिनो কিন্তু জগদীশ সরকারে বারে বারে এইবিলাক কথা উল্লেখ কৰি এটা অপমান কৰাৰ এটা চেষ্টা চলাই আছে। জিএসপিनि बिजाथि मावफुं सोद्रोमा घनश्याम दासआ लाजिनाय मोनदों। মই বহুত দুঃখিত হৈছোঁ আৰু লগতে মই লাজ পাইছোঁ। जयै बिटिआरखौ खुंनाय इउपिपिएल आरो जिएसपिनि गेजेराव सोमोन्दोआव गुन अरबाय नामा? इउपिपिएलनि दैदेनगिरि जगदीश सरकारिनि अजदखौ नेवसिगारदों मावफुं सोद्रोमा घनश्याम दासआ। ইতিমধ্যে সকলক মই সাংবাদিকসকল ইতিমধ্যে বাইক দিছোঁ। তথাপিতো মই আপোনাক ক'ব বিচাৰিছোঁ যে আমাৰ তিহিৰা সমষ্টিটোৰ যিটো আমাৰ ইউপিপিএল ব্লক কমিটিৰ প্ৰেচিডেণ্টে আপোনাৰ জগদীশ চৰকাৰীয়ে যিটো বাইক দিছে সেই বাইকটোৰ কাৰণে সকলো ইউপিপিএল পাৰ্টিয়ে দিয়া বুলি মই অনুভৱ কৰা নাই। কাৰণ আজি চাওক ইয়ে আজি বিটিডিৰ পৰা কোনো এটা কাম এতিয়ালৈকে আমি কাম কাজ একো দিব পৰা নাই আৰু বৰ্তমান 2021 পৰা আৰম্ভ কৰি এতিয়ালৈকে কোনো আমি এটা কাম এতিয়া ৰাইজক দিয়া আমি চেষ্টা চলাই আছোঁ, দিব পৰা নাই। কাৰণ বিটিচিৰ যিটো পৰ্যায়ত কৰ্ম কৰা সেই কামবিলাক কৰিব লগা হৈ আছে। কামবিলাক কৰাৰ পাছতহে আমি সেই কামবিলাক আগবাঢ়ি দিব পাৰিম। আৰু তেওঁ নিজে মোক এটা অভিযোগ দিছে। অভিযোগটো এনেকুৱা হ'ল যে মই তেওঁলোকক বঞ্চিত কৰা বুলি কৈছে, কাম কাজৰ পৰা আৰম্ভ কৰি যিকোনো কাম কাজৰ পৰা আৰম্ভ কৰি বঞ্চিত কৰা বুলি কৈছে। এতিয়া আমি কাম কাজেই দিয়া নাই, মই ক'ৰ পৰা বঞ্চিত কৰিলোঁ? কাৰণ বঞ্চিত কৰিবলৈ মই কাম দিব লাগিলেহেঁতেন। মইতো এতিয়ালৈকে 2021 কামটো এতিয়ালৈকে মই দিয়া নাই, আমি দিবৰ কাৰণে এতিয়া ৰেডি কৰিছোঁহে। কিন্তু এতিয়া আমাৰ সকলো সকলৰ আজিলৈকে কোনো এজন ব্যক্তিয়ে কোনো কাম দিব পৰা নাই, এইটো আপুনি নিশ্চয়সকলে আপোনালোকে জানে আৰু সকলো ইউপিপিএলৰ সদস্যবৃন্দ জানে। কিন্তু জগদীশ চৰকাৰে বাৰে বাৰে এইবিলাক কথা উল্লেখ কৰি এটা অপমান কৰাৰ এটা চেষ্টা চলাই আছে। সেইকাৰণে মই বহুতো দুঃখিত হৈছোঁ আৰু লগতে মই লাজ পাইছোঁ। কাৰণ তেওঁ এজন ৰুলিং চৰকাৰত থকা ব্যক্তি এজনে তেনেকৈ দিব নালাগে। যদি কিবা প্ৰব্লেম যদি তেওঁৰ যদি আছিল, সঁচাকৈ ক'ব লগা কিবা যদি আছিল, কিবা যদি তেওঁ যদি পোৱা নাই, তেতিয়াহ'লে মোৰ ওচৰত আহি পেলাই তেওঁ অৱগত কৰাব লাগিছিলে। মোৰ লগত তেওঁলোকৰ পাৰ্টিৰ মানুহ আহি কথা পাতিব লাগিছিলে। আপুনি কামবিলাক অকলশৰীয়াকৈ বেলেগক কিয় দিছে সেই বুলি সুধিব লাগিছে। মই যেতিয়া কামেই দিয়া নাই, সুধিব কি? তেওঁ মাত্ৰ ব্লেম কৰাৰ কাৰণে এটা তেওঁ পলিচি লৈছে, সেই ব্লেম কৰি থাকিব। কাৰণ মোৰ লগতে তেওঁ ইলেকশ্যন খেলিছিলে, ইলেকশ্যন তেওঁ ঘাটিছে। ঘাটাৰ পাছত এতিয়াও তাৰ মনোভাৱ হৈ আছে মই ময়ে গোটেই কামখিনি ময়ে কৰিব পাৰোঁ বুলি তেওঁ নিজে ভাবিছে আৰু আমাৰ ইউপিপিএলক বদনাম কৰি আছে। ইউপিপিএল চৰকাৰ বদনাম কৰা ব্যক্তিজনক কিন্তু তেওঁ ভাল লগা নাই। আৰু গতিকে আমাৰ ইউপিপিএল সকলো সদস্যবিদক মই অনুৰোধ জনাইছোঁ, তেনেকুৱা ব্যক্তি যে ইউপিপিএলত থাকিব লগা হয়, ইউপিপিএল কিন্তু নাথাকিব। আৰু সকলোৱে লাজ পাইছে। ইউপিপিএল সকলো মানুহে ফোনো কৰিছে, যোৱাকালিৰ পৰা বহুত মানুহে মোক ফোন কৰিছে, মই নিজে লাজ পাইছোঁ। কাৰণ তেওঁলোকে কৈছে কি তেওঁ সেনেকুৱা অপমান কৰাৰ কাৰণে তেওঁ কিছুমান ক্ষমা মাগিছে। ঠিক তেনেকুৱা ব্যক্তিও মই পাইছোঁ। আৰু তাৰ লগতে তেওঁ কৈছে কি ভিচিডিচিৰ কথা তেওঁ কৈছে, ভিচিডিচি তেওঁলোকৰ সন্মত হোৱা নাই, ভিচি তেওঁলোকৰ হোৱা নাই। মই নিজেতো ভিচিডিচি বনোৱা নাই, তেওঁলোকৰ হাইকমাণ্ডে বনাইছে। হাইকমাণ্ডে ভিচিডিচি বনোৱাৰ পাছত মই মাত্ৰ অফিচৰ পৰা নি পেলাই মোৰ চেয়াৰমেনসকল মই বিতৰণ কৰি দিছোঁ। তেওঁলোকে কৈছে 60-40 কথাটো কৈ আছিলে। তেওঁলোকে 60-40টো হ'ল ইতিমধ্যে আমি 4জন দিছোঁ। 4জন আমি ভিচিডিচি দিয়াত আমি বৰ্তমান 3জন ইউপিপিএলক দিছোঁ, 3টা পাৰ্টি ইউপিপিএলক দিছোঁ আৰু এটা বিজেপিক দিছোঁ। 4টাটো মই এৰি দিছোঁ। আৰু তেখেতে আমাৰ 2টা আউট অফ হেৰি আছে, এটা আমাৰ পাখামাৰা আছে আৰু এটা আছে আমাৰ ককলাবাৰী। সেইবিলাকতো বৰ্তমান আউটত আছে। সেই আউটত থকাবিলাকক আমি নিজৰ ব্লকৰ যিকেইটা আছে সেইকেইটাৰ ভিতৰত আমি 60-40 কৰি তেওঁলোকক দিয়া হৈছে। তাতে আমাৰ ক'ব লগা নাই। আৰু যিবিলাক আউটত যিবিলাক আছে তাতে ভাইচ চেয়াৰমেন তেওঁলোকক দিয়া আছে। তেওঁলোক চেয়াৰমেন পোৱা নাই যদি আমি তেওঁলোকক ভাইচ চেয়াৰমেন বনাইছোঁ। ভাইচ চেয়াৰমেন আমি ককলাবাৰীতো দিছোঁ আৰু লগতে আমাৰ বাগানপাৰাতো দিছোঁ। আৰু ঠিক তেনেকৈ তেওঁতো অৱগত হ'ব লাগিছিলে এজন ইউপিপিএলৰ প্ৰেচিডেণ্ট হিচাপে। আৰু তেওঁ কামবিলাক দিয়া নাই বুলি কৈছে। আমিতো যেতিয়ালৈকে 15 ফাইনেন্সৰ যিমানখিনি কাম আছিলে, মইতো এটা কামো তেওঁলোকৰ মই বহিষ্কাৰ কৰা, তেওঁলোকৰ গোটেই কামেই তেওঁলোকে লৈছে। মই মাত্ৰ 10টামানহে কাম কৰিছোঁ, তেওঁলোকে মোতকৈ অধিক কাম লৈছে। আৰু সেই কামবিলাক এতিয়া তেওঁলোকে লৈ পেলাই কি হদলুকি তেওঁ কৰিছে। বহুতো ইউপিপিএলৰ ল'ৰাবিলাকে যিবিলাকে কাম লৈছে তেওঁলোকে মোক জনাইছে কি কৰিছে কি কৰা নাই, মই ক'ব বিচৰা নাই। কাৰণ সেইবিলাক কথা যদি আমাৰ ওপৰ মহলে জানি যায় তেতিয়াহ'লে তাৰ নিশ্চয় ক্ষতি হ'ব, মই ক'ব নিবিচাৰোঁ। আৰু লগতে এতিয়া মই ৰাইজক অনুৰোধ জনাম, মই কোনো ইউপিপিএল পাৰ্টিৰ প্ৰতি মই দখনীয় নহয় আৰু কমপ্লিট ইউপিপিএল পাৰ্টি মই দোষ দিয়া নাই। কাৰণ ইউপিপিএল নিজৰ পাৰ্টিবিলাকে ঠিকেই আছে। আজি বিটিআৰৰ যিমানখিনি আমাৰ ইউপিপিএলৰ জনগোষ্ঠী আছে তেওঁলোকে আজিলৈকে মোক কোনো বেয়া কথাও কোৱা নাই, বেয়া ভাষাৰে উল্লেখ কৰা নাই। আৰু লগতে সকলো একত্ৰিত হৈ আছে, ভালেই ব্যৱহাৰ কৰি আছে। কিবা এটা অসুবিধা পালে মোক আৰু অনুৰোধ কৰি কয় ছাৰ তেওঁ পাগলৰ নিচিনা কথা পাতি আছে, মাফ কৰি দিয়ক। সেই কৰি থাকিব, আপুনি ঠিকে চলি থাকক। আমি জানো যে এই বিটিআৰত এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই। ঠিক তেনেকৈ তেওঁলোকে মোক অৱগত কৰাই আছে। যোৱা ৰাতিপুৱা বহুতে মোক ফোন কৰিছে, তেওঁলোকে মোক অৱগত কৰাই আছে। সেই কথাবোৰ আমি চলি আছোঁ। কাৰণ তেওঁ যিখিনি কথা যদি পাৰ্চনেল কিবা গ্ৰাছ আছে মোক ক'ব পাৰে, মই তেওঁ কি দোষ কৰিছোঁ। আৰু আমাৰ ইউপিপিএল চৰকাৰখন আমাৰ এতিয়া জিএছপি বিজেপি আৰু ইউপিপিএল চৰকাৰ আমি মোৰ্চা চৰকাৰখনত থকা মানুহে যদি আমাক নিজে মানুহক সাহস পাত্ৰ কৰিব খোজে, তেতিয়াহ'লে সেই মানুহজন কেনেকুৱা হ'ব পাৰে চাওক। তেওঁ নিজে চিন্তাধাৰা কৰিব লাগিছিলে। হয় মই ছাৰৰ তাতে যাওঁ, আমাক এনেকুৱা অসুবিধা হৈছে, গোটেই তাতে গৈ আমাক কি কৰিব পাৰে কি কৰিব নোৱাৰে সেইখিনি আলোচনা কৰিলেতো মই আলোচনা মৰমেতো মই কামটো কৰি দিব পাৰিম।
যদি কাম যদি আহিলেহেঁতেন তেওঁলোকক মই নিশ্চয় দিলোহেঁতেন। ইতিমধ্যে মই চেয়াৰমেন সকলোকে কৈছোঁ, সকলো কামবিলাক আপোনালোকে আহিলে সমানে পাব বুলি ইতিমধ্যে তেওঁলোকক মই জনাইছোঁ। কোনোবাই তেওঁলোকক না কৰা নাই। আৰু কিবা যদি অসুবিধা থাকে তেওঁলোকে মোক অনুৰোধ জনাব, যিমান ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বা হোৱা নাই যদি কমপ্লিটলি আনিব মোক দিয়ক, মই যিকোনো পাৰে মই চিফ মহোদয়ৰ পৰা চাইন কৰাই হ'লে আমি সেইবিলাক বনোৱাৰ চেষ্টা কৰিম বুলি তেওঁলোকক অৱগত মই কৰাইছোঁ। প্ৰত্যেকজন আমি চেয়াৰমেনক মই জনাইছোঁ। তাৰ লগতে আৰু এনেকুৱা হৈছে এতিয়া আমাৰ একো পোৱা নাই বুলি কৈছে, একো কিয় নাপাব? আপোনালোকক যদি সঁচাকৈ কাম লাগে, কামৰ প্ৰয়োজন, মইতো কামটো নিজে ষ্টিমিট বনাই পেলাই পাছ কৰি আনি দিব নোৱাৰোঁ। আপোনালোকে কিবা এটা প্লেণ্টেশ্যন কৰি পেলাই ধুনীয়াকৈ লিখি লৈ আহক, লিখি লৈ আহি কি কাম ধৰি আপোনালোকৰ ওপৰত ডিপেণ্ডেণ্ট। সেই কামটো যদি মোৰ যোগ্য যদি হয়, মই যদি কৰিব পাৰোঁ যদি সক্ষম হওঁ, মই কৰি দিম। আৰু মোৰ যদি নহয় মই ফৰৱাৰ্ডিং কৰি দিম, কাৰ ওচৰলৈকে যায়, কামটো ক'ত পৰে সেই মৰ্মেটো তেওঁলোকক মই জনাই দিম আৰু শিকাই দিম কেনেকৈ কৰিব লগা। আৰু সেই হিচাপে মই সকলোকে শিকাই দি আছোঁ। আৰু লগতে আৰু এতিয়া আমাৰ সকলো ৰাইজবাসীক মই জনাম যেন কোনো ইয়াতে জাতিগত নহয়, UPPL নহয়, GSP নহয়, BJP নহয়, আৰু লগতে সকলোৰ কাৰণে অধিকাৰ আছে। এতিয়া আমাৰ এগ্ৰিকালচাৰত ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত আমাৰ বহুত বস্তু আহি আছে। এতিয়া PD টেচাৰ, ধান মাৰা মেচিন আহি আছে, আৰু PD ৰিপেয়াৰ, ধান কাটাও মেচিন আহি আছে, আৰু ঠিক তেনেকৈ পাৱাৰ টেলাৰ আহি আছে। মেচেলাৰ মানে আমাৰ যি মাকাইবিলাকক যেনেকৈ তেওঁলোকে উলিয়াব লাগে সেইটো আমাৰ মেচিন আহিছে তেওঁলোকে। আৰু লগতে পাৱাৰ টিলাৰবিলাক আহি আছে। ইতিমধ্যে তেওঁলোকে ইঞ্জিনিয়াৰ অফিচত গৈ পেলাই এগ্ৰিকালচাৰৰ অফিচত গৈ তেওঁলোকে এপ্লিকেশ্যন দিয়ক। এইবাৰ মই কোনো মানুহৰ তাতে হাত লগোৱা নাই, কাৰণ তাতে আপোনাৰ নিজে গৈ পেলাই এপ্লিকেশ্যন দি পেলাই তেওঁলোকে সেইবিলাক নিয়াতে চেষ্টা কৰক। কাৰণ ধান কাটা মেচিনটো কিমান ধুনীয়া, নিজে ধান কাটিব পাৰে। সেই বস্তু লৈ PD ৰিপেয়াৰটো ধুনীয়াকৈ নিলে ধান কাটিব, নিজে যিমান কাটিব নিজে কাটিব পাৰে, মেচিন ষ্টাৰ্ট কৰা লৈ কাটি থকা। ঠিক তেনেকুৱা সুবিধাবিলাক দিয়া হৈছে। আৰু ধান মাৰাই দিয়া হৈছে PD টেচাৰটো, ইমান ধুনীয়া বস্তু। আৰু ইমান বস্তু আমি ইতিমধ্যে পাৱাৰ টিলাৰৰ পৰা আৰম্ভ কৰি আৰু মেচেলাৰৰ পৰা আৰম্ভ কৰি গোটেই বস্তুবিলাক এতিয়া দিয়া আৰম্ভ কৰিছোঁ। আৰু গতিকে সকলো আমাৰ জনগোষ্ঠীক, আমাৰ এই মৰ্চা চৰকাৰখনৰ সকলো ব্যক্তিক অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজৰ ইঞ্জিনিয়াৰ অফিচত গৈ পেলাই তেওঁৰ এপ্লিকেশ্যন পুট আপ কৰক, আৰু পুট আপ কৰি তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰটো লোৱাৰ চেষ্টা এটা কৰক। আৰু সেয়েহে মই লাষ্টত অনুৰোধ জনাইছোঁ যেন আমাৰ UPPL সকলৰ ৰাইজ লগত GSP BJP যিমান কৰ্মী আছে সকলোৱে আগবাঢ়ি আহক, আৰু কিবা যদি অসুবিধা থাকে মোক জনাওক। আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰত মই সহায় কৰাৰ চেষ্টা কৰিম, যিখিনি পাৰোঁ মই সহায় কৰিম, আৰু মোৰ সক্ষম মতে মই আপোনাক সহায় কৰাৰ চেষ্টা এটা কৰিম। আৰু ইয়াৰ পাছতে আমি অনুৰোধ জনাম আৰু যে এনেকৈ বাৰে বাৰে যে আমাক খেলি মেলি নকৰে আৰু কোনো আমাৰ কাজিয়া সৃষ্টি নকৰায়, আৰু আমাৰ জাতি বিৰোধী কৰাৰ চেষ্টা এটা কৰাটো ভাল নহয়। কাৰণ ইয়াতে চৰকাৰখন মৰ্চা চৰকাৰ যেতিয়া আমি একত্ৰিত হৈ আছোঁ, একতা হৈ থাকিব লাগিব। আগন্তুক আমি যেন আৰু 15 বছৰলৈকে চলি যাব পাৰোঁ। চিফ প্ৰধান প্ৰমোদ বড়ো ছাৰক যে কোনে মানহানি কৰিব নোৱাৰে, অপমান কৰিব নোৱাৰে, ঠিক তেনেকৈ কৰি যোৱাটো আমাৰ লক্ষ্য। আৰু সেই মতে আমি চিফ প্ৰধানক আমি নিজৰ প্ৰাধান্য দিব লাগিব, তেওঁৰ মতে আমি চলিব লাগিব, আৰু তেওঁৰ অনুসৰি তেওঁক আমি ভৱিষ্যতে যে আগন্তুক 15 বছৰলৈকে নিয়াৰ চেষ্টা চলাব লাগিব। আৰু বিটিআৰ পৰিৱৰ্তন বিচাৰিছোঁ, বিটিআৰ পৰিৱৰ্তন হ'ব লাগে। আৰু যদি আমি এনেকৈ যদি আমাৰ পাৰ্টি লাগা যদি কৰি থাকোঁ, তেতিয়াহ'লে বিটিআৰ পৰিৱৰ্তন কোনো সম্ভাৱনা নাথাকে। তেতিয়া মানে শত্ৰু আৰু মিত্ৰ ঠিক তেনেকুৱা আৰম্ভ হ'ব। সেইখিনি মোক ক'ব লগা।